হাগ্ৰামা মহিলাই ডাঙৰীয়াই এভিকশ্যনৰ ক্ষেত্ৰত তেওঁ এটা বক্তব্য দি আছে। তেখেতৰ দিনতেই হাইকোৰ্টত কেছ হ'ল। তেখেতৰ দিনতেই হাইকোৰ্টে গোটেই কেছটো চালিজাৰি চাই আছে আৰু তেখেতৰ দিনত ৰুজু হোৱা কেছৰ পৰিণামস্বৰূপে হাইকোৰ্টে এভিকশ্যনৰ অৰ্ডাৰ দিলে। কিন্তু তেওঁ ইম'শ্যনেলি আমাৰ BTC-বাসী ৰাইজক বুৰ্বক সজোৱাৰ কাৰণে কিছুমান নাটক ৰচনা কৰি আছে। এতিয়ালৈকে প্ৰমোদ বড়ো UPPৰ লগত আমাৰ মিত্ৰতা থাকিব, তেতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCত চিফ হিচাপে কাম কৰি থাকিব। 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2025 চনৰ BTC ইলেকশ্যনলৈকেও আমি UPPৰ লগত আমাৰ মিত্ৰতা থাকিব। হাগ্ৰামা মহিলাই ডাঙৰীয়া ক্ষমতাত নাথাকিলে তেওঁ ৰেষ্টলেছ হৈ থকা মানুহ, তেওঁক ক্ষমতা লাগে। আমি তেওঁ ক্ষমতা পোৱাটোও বিচাৰোঁ, কিন্তু এতিয়া সদ্যহতে ক্ষমতা নাপায়। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ BTCত শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আগবাঢ়িছে। গতিকে BTC-বাসী ৰাইজ গোটেই কথাটোৰ পৰা কিছু হ'লেও আমাৰ শান্তি লাভ কৰিছে। গতিকে জাতি জনগোষ্ঠী সকলোৱে মিলি অনাগত দিনত আমি একেলগে আগবাঢ়ি যাম। সাংবাদিক বন্ধুসকল, জয়তে আপোনালোক আটাইলৈ ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সমিতিৰ পক্ষৰ পৰা এই সংবাদমেললৈ আন্তৰিক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। কেইটামান বিষয় সংবাদ মাধ্যমৰ জৰিয়তে দলৰ তামাম কাৰ্যকৰ্তা আৰু ওদালগুৰিবাসী ৰাইজক অৱগত কৰাৰ প্ৰয়োজন আছিল। সেইকাৰণে আমি আজি এই সংবাদমেলখন ইয়াত আয়োজন কৰিছোঁ। প্ৰথম বিষয়টো হ'ল ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে মঙলদৈ লোকসভা সমষ্টিৰ নাম সলনি কৰি দৰং ওদালগুৰি সমষ্টি হিচাপে নামাকৰণ কৰি ইয়াৰ চূড়ান্ত অনুমোদন জনাইছে। ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। ঐতিহাসিক দৰং জিলা আৰু BTCৰ অন্যতম এখন জিলা হ'ল ওদালগুৰি। গতিকে দৰং আৰু ওদালগুৰি নামাকৰণ কৰাৰ লগে লগে দুয়োখন জিলাৰ যিসকল নাগৰিক আছে সকলো নাগৰিকে কম বেছি পৰিমাণে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু আমিও নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ। বিভিন্ন সময়ত মঙলদৈ লোকসভা সমষ্টিৰ নাম কি হ'ব তাক লৈ বিভিন্ন বিতৰ্ক, দাবী, আবেদন, নিবেদন চলি আছিল। বহুতে দৰং লোকসভা নামেৰে সমষ্টিটোৰ নামাকৰণৰ দাবী কৰিছিল, বহুতে ওদালগুৰি নামেৰে নামাকৰণ দাবী কৰিছিল আৰু একাংশই পৰৱৰ্তী সময়ত ভৈৰৱকুণ্ড নাম হ'লেও আপত্তি নাই বুলি তেনেধৰণেও এটা আবেদন নিবেদন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দুয়োখন জিলাৰ জিলাবাসী ভোটাৰ ৰাইজৰ আৱেগ অনুভূতিক সন্মান প্ৰদৰ্শন কৰি দুয়োখন জিলাবাসীক যাতে আমি কম বেছি পৰিমাণে সন্তুষ্ট কৰিব পৰা যায়, তাৰ কাৰণে এই যি এটা সিদ্ধান্ত ল'লে দৰং ওদালগুৰি, এইটো মই ভাবোঁ আমি বহুত বেছি আৱেগিক নহৈ অনাগত দিনত যাতে এই নৱৰ নামত যি সমষ্টি নিৰ্ধাৰণ হ'ল, যিহেতু মঙলদৈ লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছিল আৰু এতিয়া নিৰ্বাচন আয়োগৰ অধিসূচনা বা সিদ্ধান্ত মৰ্মে দৰং ওদালগুৰি লোকসভা সমষ্টিত 11টাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হ'ল।
নতুন সমষ্টি এটাৰ জন্ম হ'ল আৰু খৈৰাবাৰী নামেৰে তাৰ নামকৰণ কৰা হ'ল, গোৰেশ্বৰ নামেৰে। আৰু আমাৰ তামোলপুৰ যি বিধানসভা সমষ্টি আছিল, সেই সমষ্টিকো আমাৰ এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্ভুক্তি কৰিল। গতিকে ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষে চতুৰ্থবাৰ আমি মঙলদৈ লোকসভা সমষ্টি জিকিছোঁ। কিন্তু পঞ্চমবাৰতো ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিলি এই লোকসভা সমষ্টিৰ ভোটাৰবাসী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনত 2024 চনৰ লোকসভা নিৰ্বাচনত পুনৰবাৰ আমি এই সমষ্টিটো নিশ্চিতভাৱে ৰাইজৰ আস্থা আৰু বিশ্বাসেৰে সমৰ্থনেৰে জয়লাভ কৰিব পাৰিম, ইয়াত কোনো সন্দেহ নাই। গতিকে মই অভাৰঅল সামগ্ৰিকভাৱে অসমৰ প্ৰায় 103টা বিধানসভা সমষ্টি অসমৰ বসবাস কৰা খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ বাবে যি ধৰণে সুৰক্ষিত হ'ল, এইটো এটা নজিৰবিহীন ঐতিহাসিক ঘটনা। গতিকে এই কাৰ্য সম্পাদন হওঁতে যদিও চৰকাৰৰ কোনো প্ৰত্যক্ষ ভূমিকা নাছিল, ৰাজ্য চৰকাৰৰ, তথাপিও এইখিনি কাম কৰোঁতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যথেষ্টখিনি নিৰ্বাচন আয়োগক বৃত্তৰ ভিতৰত থাকি বৃত্তৰ বাহিৰত নগৈ সহযোগিতা আগবঢ়াইছিল। আৰু পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে প্ৰায় 6000 ব্যক্তি, হাজাৰৰ অধিক দল সংগঠনৰ মত পৰামৰ্শ গ্ৰহণ কৰি তাৰপিছত চূড়ান্ত তেওঁলোকে অনুমোদন জনায়। গতিকে অসমৰ ৰাজনৈতিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত অসমৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্ত হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে তাক অন্তৰেৰে আদৰণি জনাইছে, স্বাগতম জনাইছে। দ্বিতীয় বিষয়টো হ'ল আমাৰ সাংগঠনিক দিশত ওদালগুৰি জিলাত আমি অসমৰ যি 39খন সাংগঠনিক জিলা আছে, এই 39খন সাংগঠনিক জিলাৰ ভিতৰত ওদালগুৰি জিলাত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া ক্ষমতাত নাথাকিলে তেওঁ ৰেষ্টলেছ হৈ থকা মানুহ, তেওঁক ক্ষমতা লাগে। আমি তেওঁ ক্ষমতা পোৱাটোও বিচাৰোঁ, কিন্তু এতিয়া সদ্যহতে ক্ষমতা নাপায়, এইটো স্পষ্ট কথা। এতিয়া যেতিয়ালৈকে প্ৰমোদ বড়ো UPPৰ লগত আমাৰ মিত্ৰতা থাকিব, তেতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCত চিফ হিচাপে কাম কৰি থাকিব। আৰু এইটো সিদ্ধান্ত ল'ব লগা হ'লে কেন্দ্ৰীয় সমিতিৰ পৰা আহিব লাগিব, কিবা সিদ্ধান্ত সলনি কৰিব লগা হ'লে। কিন্তু মই নিশ্চিত যে এই সময়ত আমি UPPL দলৰ লগত মিত্ৰতাত আবদ্ধ হৈ আছোঁ আৰু 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2025 চনৰ BTC ইলেকশ্যনলৈকেও আমি UPPLৰ লগত আমাৰ মিত্ৰতা থাকিব। কিন্তু ৰাজনীতিত কেতিয়াবা দুই এটা সমীকৰণৰ ইফাল সিফাল হয় কেতিয়াবা, কিন্তু ইয়াত বৰ্তমান সময়ত কোনেও আশংকা বা শংকা কৰিব নালাগে যে UPPLৰ লগত আমাৰ মিত্ৰতা ভংগ হ'ব নেকি। এইটো স্পষ্ট কথা, UPPLৰ লগত আমাৰ মিত্ৰতা আছে, আগন্তুক দিনৰ কাৰণে মিত্ৰতা থাকিব। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই আজি বা কালি তেওঁ কৈছে, যিটো এভিকশ্যনৰ ক্ষেত্ৰত তেওঁ এটা বক্তব্য দি আছে, তেখেতৰ দিনতেই হাইকোৰ্টত কেছ হ'ল, তেখেতৰ দিনতেই হাইকোৰ্টে গোটেই কেছটো চালি জাৰি চাই আছে আৰু তেখেতৰ দিনত ৰুজু হোৱা কেছৰ পৰিণামস্বৰূপে হাইকোৰ্টে এভিকশ্যনৰ অৰ্ডাৰ দিলে। আৰু কাইলৈ এটা হাইকোৰ্টৰ আৰু এটা শুনানি হ'ব, কাইলৈ 24 তাৰিখ। গতিকে কাইলৈ আমাৰ দিনটো অপেক্ষা কৰিছোঁ
কিন্তু তেওঁ ইমোশ্যনেলি আমাৰ BTC-বাসী ৰাইজক বুৰ্বক সজোৱাৰ কাৰণে কিছুমান নাটক ৰচনা কৰি আছে। গতিকে মই এই কথাটোত অত্যন্ত সজাগ হ'বলৈ ৰাইজক আহ্বান জনাইছোঁ। 2002ৰ পৰা 2003ৰ পৰা 2020 চনলৈকে 17 বছৰ BPF দলৰ নেতৃত্বত ইয়াত BTCত শাসন হৈছিল। কি পৰিস্থিতি হৈছিল, কেনেকৈ মানুহ জীয়াই থাকিব লগা হৈছিল, কেনেকুৱা মানুহৰ সংশয় আছিল জীৱনলৈকে, দৰমহাৰ এটা অংশ উগ্ৰবাদী সংগঠনক দিব লগা হৈছিল, দোকান বজাৰ জগতে কি ধৰণৰ পৰিস্থিতি হৈছিল সেই কথা আমাৰ সন্মুখত আছে। গতিকে মই আজি আৰু বহুত বেছি দীঘলীয়াকৈ নকওঁ। এতিয়া আমাৰ চৰকাৰৰ কাৰ্যকালত যোৱা 3টা বছৰত প্ৰায় 3টা বছৰ হ'ব 3টা বছৰত আমাৰ শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আমি আগবঢ়াই লৈ গৈ আছোঁ।